কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি আপোনালোকক ডিছকাছ কৰিম আগন্তুক অসম গভৰ্ণমেণ্টৰ সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে সুবিধাকৈ 2023 বৰ্ষৰ জানুৱাৰী মাহৰ যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ অসমৰ সাম্প্ৰতিক পৰিক্ৰমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি ডিছকাছ কৰিম আৰু কুৱেশ্যনৰ লগতে আমি যিমান পাৰোঁ ইম্পৰ্টেণ্ট ৰিলেটেড টপিকসমূহ আমি ইয়াত ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, কাৰণ ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰে হয়তো মাজত কিছুমান কুৱেশ্যন আপোনালোকে বুজি নাপাব পাৰে। গতিকে কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে শেষলৈ চাব আৰু যদি পাৰে আপোনালোকে স্ক্ৰীনশ্বট কৰি আপোনালোকে কুৱেশ্যনসমূহ ৰাখি ল'ব। তো আহক আজি কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হুইচ ষ্টেট একুৱাৰ্ড দ্য হিষ্টৰিক মেটিভেক হাৱা মহল অফ দ্য গৌৰীপুৰ ৰয়েল ফেমিলি টু প্ৰিজাৰ্ভ ইট এজ এ হেৰিটেজ চাইট? কোনখন ৰাজ্যই গৌৰীপুৰ যিটো ৰাজ পৰিয়ালৰ ঐতিহাসিক যিটো মাটিয়াবক হাৱা মহল এই ঐতিহ্য ক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰিবলৈ অধিগ্ৰহণ কৰিছিল? কোনখন ৰাজ্য হয়? আপোনালোকে অপশ্যনলৈ চাই ল'ব আৰু আপোনালোকে নিজেও ট্ৰাই কৰি চাব অপশ্যনটোত আপোনালোকে কিমান মাৰ্ক পাবলৈ সক্ষম হয়। আপোনালোকে যিমান পাৰে আপোনালোকে যিমান টেষ্ট কৰিব, আপোনালোকে যিমান ৰিভিজন কৰিব আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি আসাম। মনত ৰাখিব, যোনটো অসম গভৰ্ণমেণ্টে কি কৰিছে, আমাৰ যোনটো আসাম গভৰ্ণমেণ্ট যোনটো হিষ্টৰিকেল যোনটো মাটিয়াবাগ হাৱা মহল যোনটো গৌৰীপুৰ হয়, এইটো বেছিকেলি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছে। এই ধুবুৰী ডিষ্ট্ৰিক্টৰ যোনটো তেওঁলোকৰ ফেমিলিয়ে ৰয়েল ফেমিলিয়ে অসম গভৰ্ণমেণ্টৰ যোনটো আসাম ষ্টেট ডিপাৰ্টমেণ্ট অফ কালচাৰ এণ্ড এফেয়াৰ্ছক কি হৈছে এই যোনটো হাৱা মহল এইটো তেওঁলোকে হেণ্ড অভাৰ কৰিছে আৰু তাৰ বিনিময়ত ফেমিলিক গভৰ্ণমেণ্টে আপোনাৰ 15.20 কৰোৰ কি হৈছে এমাউণ্ট তেওঁলোকে পে' কৰিছে। আৰু মনত ৰাখিব এইটো যোনটো কালচাৰেল এফেয়াৰ্ছ হয়, যোনটো ৰয়েল প্ৰপাৰ্টি হয়, এইটো একচুৱেলি এই মেম'ৰেবল গোৱালপৰীয়া ফল্ক ছিংগাৰ এণ্ড প্ৰতিমা পাণ্ডে বৰুৱাৰ নামত কি হয় এই মিউজিয়ামটো প্ৰিজাৰ্ভ কৰা হৈছে। তো নেক্সট কুৱেশ্যন নম্বৰ 2, হু টুক অথ এজ দ্য 39th প্ৰেচিডেণ্ট অফ ব্ৰাজিল? ব্ৰাজিলৰ 39তম ৰাষ্ট্ৰপতি হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? মনত ৰাখিব কোনে শপত গ্ৰহণ কৰিছিলে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ লুলা দা চিলভা। মনত ৰাখিব লুলা দা চিলভা কি হৈছে 39তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিলে। কোনটো কাণ্ট্ৰি হয়? ব্ৰাজিল। মনত ৰাখিব ব্ৰাজিলৰ কাণ্ট্ৰি। নেক্সট কুৱেশ্যন নম্বৰ 3, ইমইনু ডে ইজ চেলিব্ৰেটেড ইন হুইচ অফ দিছ ষ্টেট? কোনখন ৰাজ্যত ইমইনু দিৱস পালন কৰা হয়? কোনখন ৰাষ্ট্ৰ হয়? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি মণিপুৰ। মনত ৰাখিব মণিপুৰ যোনটো ৰাজ্য হয়, মণিপুৰ ৰাজ্যত ইমইনু ডে তেওঁলোকে চেলিব্ৰেট কৰে। নেক্সট কুৱেশ্যন নম্বৰ 4, আসাম হাইজ চিভিলিয়ান এৱাৰ্ড ফৰ 2022-23 আসাম ভৈৰৱ ইন কনফাৰ্ড টু 2022 আৰু 23 বৰ্ষৰ বাবে অসম সৰ্বোচ্চ যোনটো অসামৰিক বঁটা হয়, এই অসম ভৈৰৱক কাক প্ৰদান কৰা হৈছিলে? আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ডক্টৰ তপন শইকীয়া। মনত ৰাখিব ডক্টৰ তপন শইকীয়াক 2022 আৰু 23 বৰ্ষৰ অসম সৰ্বোচ্চ অসামৰিক বঁটা অসম ভৈৰৱ যোনটো বঁটা হয় এই বঁটা প্ৰদান কৰা হৈছে। তো নেক্সট কুৱেশ্যন নম্বৰ 5, when is the British anniversary of the first female teacher in modern India সাবিত্ৰীবাই ফুলে celebrated? মনত ৰাখিব আধুনিক যোনটো ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী সাবিত্ৰীবাই। মনত ৰাখিব শিক্ষয়িত্ৰী কোন আছিলে? সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তী কেতিয়া উদযাপন কৰা হয়? কোন তাৰিখে উদযাপন কৰা হয়? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি 3 জানুৱাৰী। মনত ৰাখিব 3 জানুৱাৰী প্ৰতি বছৰে কি হয় বাৰ্থডে অফ এনিভাৰ্চাৰী ফাৰ্ষ্ট ফিমেল টিচাৰ মডাৰ্ণ ইণ্ডিয়াৰ সাবিত্ৰীবাই ফুলে চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, আসাম ইংক MOU উইথ হুইচ ট্ৰাষ্ট ফৰ ফ্ৰী ট্ৰিটমেণ্ট অফ কাৰ্ডিক পেচেণ্ট? অসমে হৃদৰোগীৰ বিনামূলীয়া চিকিৎসা। মনত ৰাখিব অসম চৰকাৰে হৃদৰোগীৰ বিনামূলীয়া চিকিৎসাৰ বাবে কোন ৰাজ্যিক ট্ৰাষ্টৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে? কোনটো ৰাজ্যৰ লগত হয়? এই কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি গুজৰাট। মনত ৰাখিব অসম গভৰ্ণমেণ্টে গুজৰাট ষ্টেট গভৰ্ণমেণ্টৰ লগত কি কৈছে যোনটো হৃদৰোগীৰ বিনামূলীয়া চিকিৎসাৰ বাবে এটা তেওঁলোকে MOU চাইন কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 7, হাউ মেনি পিপল উইল বি এৱাৰ্ডেড দ্য প্ৰৱাসী ভাৰতীয় সন্মান এৱাৰ্ড দিছ ইয়াৰ? 2023 বৰ্ষৰ কিমানজন লোকক, মনত ৰাখিব কিমানজন লোকক প্ৰৱাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰা হৈছে? কিমানজন লোকক প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 27। মনত ৰাখিব টোটেল 27 জনক ভাৰতবৰ্ষত প্ৰৱাসী ভাৰতীয় সন্মান বঁটা। নেক্সট কুৱেশ্যন নম্বৰ 8, আসাম চিফ মিনিষ্টাৰ ফ্লেক্স অফ 100 CNG বাছেছ ইন হুইচ চিটি? মনত ৰাখিব
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনখন চহৰ মনত ৰাখিব কোনখন চহৰত 100খন CNG বাছৰ আৰম্ভণি কৰিছে 100খন CNG বাছ আৰম্ভণি কৰিছে কোনখন চিটি হয় ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ চি গুৱাহাটী মনত ৰাখিব গুৱাহাটী চিটিখনত কি হৈছে 100খন যোনটো CNG বাছ আৰম্ভণি কৰিছে আৰু যোনটো তেওঁলোকৰ যোনটো টাৰ্গেট হয় 2070 চনত জিৰ' কাৰ্বন এমিশ্যন হিচাপে আমাৰ ষ্টেটখনত তেওঁলোকে টাৰ্গেট লৈছে আৰু বেচিকেলি তাৰ কাৰণে 100খন CNG জানুৱাৰী মাহত তেওঁলোকে আৰম্ভণি কৰিছে আৰু মনত ৰাখিব ইয়াত মোষ্ট ইম্পৰ্টেণ্ট হয় যোনটো CNG হয় CNG ফুল ফৰ্ম প্ৰায় কুৱেশ্যনত আহি থাকে CNG ফুল ফৰ্ম হৈছে কম্প্ৰেছ নেচাৰেল গেছ মনত ৰাখিব কম্প্ৰেছ নেচাৰেল গেছ হয় আৰু মনত ৰাখিব এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ৰিপিটেড হয় যে যোনটো CNG ফাৰ্ষ্ট যোনটো ফিলিং ষ্টেচন হয় কোনখন চিটিত প্ৰথম ইনগ্ৰেট কৰিছিল মনত ৰাখিব CNG ফাৰ্ষ্ট ফিলিং ষ্টেচন কোনখন চিটিত প্ৰথম ইনগ্ৰেট কৰা হৈছিল তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কুৱেশ্যনৰ এনচাৰটো নেক্সট কুৱেশ্যন নম্বৰ 9 দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ECI হেজ ষ্টাৰ্টেড মিছন 929 ইন হুইচ ষ্টেট ভাৰতীয় নিৰ্বাচন আয়োগ মনত ৰাখিব ভাৰতীয় নিৰ্বাচন আয়োগে কোনখন ৰাজ্যত মিছন 929 আৰম্ভ কৰিছে যোনটো মিছন হয় 929 এই 929 মিছন কোনখন ষ্টেটে আৰম্ভ কৰিছে কাৰেক্ট আনসাৰ অপচন নম্বৰ বি ত্ৰিপুৰা মনত ৰাখিব ত্ৰিপুৰা ষ্টেটত আৰম্ভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 10 পৰশুৰাম কুণ্ড ফেষ্টিভেল 2023 ৱাজ হোল্ড ইন হুইচ প্লেচ পৰশুৰাম কুণ্ড উৎসৱ কোনখন ঠাইত অনুষ্ঠিত কৰা হৈছে কোনখন ঠাইত একচুৱেলি অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি অৰুণাচল প্ৰদেশ মনত ৰাখিব যোনটো পৰশুৰাম কুণ্ড হয় পৰশুৰাম কুণ্ড আমাৰ অৰুণাচল প্ৰদেশত অৱস্থিত হৈছে এই অৰুণাচলতে প্ৰতি বছৰে কি হয় পৰশুৰাম কুণ্ড উৎসৱ অনুষ্ঠিত কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 11 ইন হুইচ চিটি ডিড ইউনিয়ন মিনিষ্টাৰ সোণোৱাল এণ্ড ত্ৰিপুৰা CM ইনগ্ৰেটেড দ্য স্কুল অফ লজিষ্টিক ৱাটাৰৱে এণ্ড কমিউনিকেশ্যন কোনখন চহৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে লজিষ্টিক জলপথ আৰু যোগাযোগ বিদ্যালয় উদ্বোধন কৰিছে কোনখন চহৰ হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি আগৰতলা মনত ৰাখিব আগৰতলাত আমাৰ যোনটো ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল এণ্ড CM অফ ত্ৰিপুৰাই তেওঁলোকে মিলি কি কৈছে লজিষ্টিক ৱাটাৰৱে এণ্ড কমিউনিকেশ্যনৰ এখন বিদ্যালয় উদ্বোধন কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 12 হু হেজ বিন সেলেক্টেড দ্য বকুল বন এৱাৰ্ড 2023 বকুল বনৰ বঁটা 2023 বৰ্ষৰ কাক নিৰ্বাচিত কৰাইছে এই বঁটা কাক প্ৰদান কৰা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ এ পদ্ম দাস মনত ৰাখিব পদ্ম দাসক 2023 বৰ্ষৰ বকুল বনৰ বঁটা বাবে নিৰ্বাচিত কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 13 জ্ঞানপীঠ এৱাৰ্ড উইনিং poet Nilamani Fukon passed away recently. What number জ্ঞানপীঠ এৱাৰ্ড he received? জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন শেহতীয়াকৈ মৃত্যু হৈছে আপোনালোকে নিশ্চয় জানে তেওঁ কিমান সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছিল কিমানতম সংখ্যক তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ বি 56 মনত ৰাখিব 56 নং জ্ঞানপীঠ বঁটা এৱাৰ্ড আমাৰ নীলমণি ফুকনে লাভ কৰিছিলে আমি বেচিক্যালি ইয়াৰ বিষয়ে আমি ডিসকাস কৰিম নীলমণি ফুকনৰ বিষয়ে নীলমণি ফুকনক 56 জ্ঞানপীঠ এৱাৰ্ড প্ৰদান কৰিছিলে আৰু মনত ৰাখিব বেচিক্যালি কিমান চনত প্ৰদান কৰিছিলে 2020 মনত ৰাখিব 2020 চনত হাইয়েষ্ট লিটাৰেসি এৱাৰ্ড জ্ঞানপীঠ এৱাৰ্ড প্ৰদান কৰিছিলে আৰু তাৰ বাহিৰেও তেওঁ বহুত এৱাৰ্ড তেওঁ প্ৰদান কৰিছিলে আমি তাৰ বিষয়ে ডিসকাস কৰিম 1981 মনত ৰাখিব 1981 চনত সাহিত্য একাডেমি এৱাৰ্ডৰে আসামিজ ফৰ দ্য পোয়েট্ৰি কালেকশন কবিতাৰ বাবে তেওঁ এৱাৰ্ড প্ৰদান কৰিছিলে আৰু লগতে আপোনাৰ পদ্মশ্ৰী মনত ৰাখিব পদ্মশ্ৰী এৱাৰ্ড 1990 চনত এৱাৰ্ড প্ৰদান কৰিছিলে পদ্মশ্ৰী এৱাৰ্ড 1990 চনত প্ৰদান কৰিছিলে এণ্ড সাহিত্য একাডেমি ফেলোশ্বিপ এৱাৰ্ড কি হৈছিলে তেওঁ সাহিত্য একাডেমিৰ লগতে লিটাৰেসি 2002 চনত তেওঁ প্ৰদান কৰা হৈছিল তো আপোনালোকে এইটো লিষ্ট আপোনালোকে ভালকৈ চাই ল'ব যদি পাৰে আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 14 when is Indian Army Day celebrated ভাৰতীয় সেৱা দিৱস কেতিয়া উদযাপন কৰা হয় আপোনালোকে চাই ল'ব কাৰেক্ট আনসাৰ অপচন নম্বৰ চি 15 জানুৱাৰী মনত ৰাখিব ভাৰতীয় আৰ্মিৰে ইণ্ডিয়ান আৰ্মিৰে প্ৰতি বছৰে 15 জানুৱাৰী তাৰিখে সেলিব্ৰেট কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 15 world longest river cruise ship to visited Assam what is the name of the cruise ship পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্ৰুজ জাহাজখন অসমত ভ্ৰমণ কৰিছিলে ক্ৰুজ জাহাজখনৰ নাম কি আছিল মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্ৰুজ জাহাজখন কি আছিল অসমত ভ্ৰমণ কৰিছিলে এই ক্ৰুজ জাহাজখনৰ নাম কি আছিল ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ এ MV গংগা বিলাস মনত ৰাখিব MV গংগা বিলাস আছিলে ক্ৰুজ জাহাজখন এই ক্ৰুজ জাহাজখনৰ বিষয়ে আমি ডিসকাস কৰিম
স্পেচিয়েলি ক্ৰুজ জাহাজখনে তেওঁলোকৰ জানুৱাৰী 13 তাৰিখে তেওঁলোকে কি হৈছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইনগ্ৰেট কৰিছিলে আপোনাৰ বাৰাণসী মানে সেই বাৰাণসীৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলে আৰু তেওঁলোকে ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল স্পেচিয়েলি তেওঁলোকৰ যাত্ৰাৰ সময়ত তেওঁলোকে যোনটো গংগা যোনটো বিলাস হয় তেওঁ 5খন মানে সেই 5খন যোনটো ষ্টেটক তেওঁলোকে ক্ৰছ কৰিছে উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল এণ্ড আছাম ওকে আছামক স্পেচিয়েলি তেওঁলোকে ঢাকাত দি এণ্টাৰ কৰিছিলে বাংলাদেশৰ থ্ৰু হয় আৰু স্পেচিয়েলি গংগা বিলাসে 3200 কেতিয়াবা সুধিব পাৰে যে 3200 কিলোমিটাৰ তেওঁলোকে কি হৈছিলে ট্ৰেভেল কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 16 হু ইজ দ্য অথৰ অফ বুক ইৰফান খান এ লাইফ ইন মুভিজ ইৰফান খান এ লাইফ ইন মুভিজ নামৰ কিতাপখনৰ লেখক কোন হয় আপোনালোকে অপশ্যনলৈ চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি সুব্ৰা গুপ্তা মানে কিবা সুব্ৰা গুপ্তা কি হৈছিলে দ্য অথৰ হয় তেওঁ ইৰফান খানৰ এ লাইফ ইন মুভি নামৰ কিতাপখন তেওঁ লিখিছিল নেক্সট কুৱেশ্যন নম্বৰ 17 হুইচ প্লেচ অফ আছাম টু বি নমিনেটেড ফৰ ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে অসমৰ কোনখন ঠাই মনোনীত হ'ব মানে কিবা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে অসমৰ কোনখন ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰা হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি চৰাইদেউ মৈদাম মানে কিবা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্পেচিয়েলি তেওঁলোকে মনোনীত কৰিছে আৰু ইয়াৰ বাহিৰেও আমাৰ অসমত দুখন ৱৰ্ল্ড হেৰিটেজ চাইট আছে যদি আপোনালোকে পাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যন নম্বৰ 18 হাউ মেনি নিউ বেনিফিচিয়াৰিজ উইল বি এডেড আণ্ডাৰ ফুড ছিকিউৰিটি এক্ট ইন আছাম অসমত খাদ্য সুৰক্ষা আইনৰ অধীনত কিমানজন নতুন হিতাধিকাৰী যোগ কৰা হ'ব ওকে কিমানজন আৰু নতুন হিতাধিকাৰী খাদ্য সুৰক্ষা আইনৰ অধীনত কিমানজনক যোগ কৰা হ'ব আপোনালোকে অপশ্যনলৈ চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ 40 লাখ মানে কি অসম গভৰ্ণমেণ্টে আৰু টাৰ্গেট লৈছে যে 40 লাখ কি হয় বেনিফিচিয়াৰীক তেওঁলোকে খাদ্য সুৰক্ষা আইনৰ অধীনত তেওঁলোকে হিতাধিকাৰী যোগ কৰিব নেক্সট কুৱেশ্যন নম্বৰ 19 হাউ মেনি পাৰ্চনেল ফ্ৰম আছাম বেগ পুলিচ মেডেল অন দ্য অকেজন অফ ৰিপাব্লিক ডে 2023 গণতন্ত্ৰ দিৱস 2023 ওকে 2023 বৰ্ষৰ গণতন্ত্ৰ দিৱস উপলক্ষে অসমৰ কিমানজন কৰ্মচাৰীয়ে আৰক্ষীৰ পদক লাভ কৰিছে মোষ্ট ইম্পৰ্টেণ্ট হয় আৰক্ষীৰ পদক কিমানজন আৰক্ষীয়ে লাভ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি 15 মানে টোটেল 15 জন আৰক্ষীয়ে কি আছে 2023 বৰ্ষৰ গণতন্ত্ৰ দিৱসত আৰক্ষীৰ পদক লাভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 20 হুইচ কাণ্ট্ৰি উইল ইন্ট্ৰডিউচ ইটছ ষ্টাম্প দ্য জৱাহৰলাল নেহৰু পাৰ্টিয়েণ্ট অন ইটছ 75th ইণ্ডিপেণ্ডেন্স ডে কোনখন দেশে ইয়াৰ 75তম মানে কোনখন দেশে তেওঁলোকৰ 75তম স্বাধীনতা দিৱসত জৱাহৰলাল নেহৰুৰ প্ৰকৃতিৰ সৈতে ইয়াৰ মোহৰ প্ৰস্তুত কৰিছে যদি ষ্টাম্প তেওঁলোকে প্ৰস্তুত কৰিছে কোনখন কাণ্ট্ৰি হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি শ্ৰীলংকা মানে শ্ৰীলংকা দেশে কি কৈছে তেওঁলোকৰ যোনটো 75তম স্বাধীনতা দিৱসত জৱাহৰলাল নেহৰুৰ প্ৰকৃতি হৈছে ইয়াৰ মোহৰ প্ৰস্তুত কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 21 হুইচ ইণ্ডিয়ান ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট ফুল্লি ডিজিটেল বেংকিং ষ্টেট কোনখন ভাৰতীয় ৰাজ্যৰ প্ৰথম সম্পূৰ্ণ ডিজিটেল বেংকিং ৰাজ্য হিচাপে স্বীকৃতি পাইছে কোনখন ৰাজ্য হয় কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি কেৰালা মানে কেৰালা ষ্টেট কি হৈছে ইণ্ডিয়াৰ প্ৰথম ষ্টেট হয় যোন নেকি তেওঁলোকে ডিজিটেল বেংকিং চিষ্টেম এইটো বেছিকেলি তেওঁলোকৰ ৰাজ্যত সম্পূৰ্ণ প্ৰচাৰ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 22 হুইচ অফ দ্য ফলোইং 3 ষ্টেট চেলিব্ৰেটেড 51 ষ্টেটহুড ডে নিম্নলিখিত কোনকেইখন তিনিখন মানে নিম্নলিখিত কোনখন তিনিখন ৰাজ্যই 51 মানে 51তম ৰাজ্য দিৱস উদযাপন কৰিছে ওকে 51তম তেওঁলোকৰ স্বাধীনতা ৰাজ্য দিৱস উদযাপন কৰিছে কোনকেইখন হয় আপোনালোকে অপশ্যনলৈ চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ মণিপুৰ মেঘালয় এণ্ড ত্ৰিপুৰা মানে মণিপুৰ মেঘালয় এণ্ড ত্ৰিপুৰা ষ্টেটে কি কৰিছে তেওঁলোকৰ 51তম ৰাজ্য দিৱস উদযাপন তেওঁলোকে কৰিছে আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিম আমাৰ বেছিকেলি ত্ৰিপুৰা মণিপুৰ এণ্ড মেঘালয় কেলৈ তেওঁলোকে 51তম লগতে তেওঁলোকে চেলিব্ৰেট কৰিছে স্পেচিয়েলি কি হৈছিলে ফাউণ্ডেশ্যন অফ ডে 2023 চেলিব্ৰেটেড 21 জানুৱাৰী ওকে 21 জানুৱাৰী 2023 বৰ্ষত তেওঁলোকে চেলিব্ৰেট কৰে আৰু স্পেচিয়েলি মেইন ৰিজনটো হৈছে কি 1972 চনৰ 21 জানুৱাৰী তাৰিখে মণিপুৰ ত্ৰিপুৰা এণ্ড মেঘালয়ক 18th ষ্টেটহুড আণ্ডাৰ দ্য নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 তেতিয়া তেওঁলোকক কি হৈছিলে নতুন তেওঁলোকৰ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 23 পৰাক্ৰম দিৱস ইজ চেলিব্ৰেটেড টু
কমিমোৰেট দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুইচ ফ্ৰীডম ফাইটাৰ? কোন স্বাধীনতা সংগ্ৰামীৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ পৰাক্ৰম দিৱস উদযাপন কৰা হয়? কিয় উদযাপন কৰা হয়? আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, নেতাজী সুভাষ চন্দ্ৰ বোস। মনত ৰাখিব, নেতাজী সুভাষ চন্দ্ৰ বোস কি হৈছে? তেওঁলোকৰ সংগ্ৰামীৰ জন্ম জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস, মনত ৰাখিব, পৰাক্ৰম দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25, হোৱাট ইজ দ্য থিম অফ নেশ্যনেল ভোটাৰ্ছ ডে দিছ ইয়াৰ? মনত ৰাখিব, 2023 বৰ্ষৰ এই বছৰৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয়বস্তু কি? অ'কে, প্ৰতি বছৰে কি হয় থিম তেওঁলোকে প্ৰস্তুত কৰে, এই বছৰ তেওঁলোকৰ থিম কি হয় বিষয়বস্তু? আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ। মনত ৰাখিব, 2023 বৰ্ষত যোনটো থিম হয় বিষয়বস্তু হয় এইটো হৈছে নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ। অ'কে, আৰু মষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ যোনটো নেশ্যনেল যোনটো ভোটাৰ্ছ ডে হয়, ভোটাৰ্ছ ডে কোন তাৰিখে চেলিব্ৰেট কৰা হয়? মনত ৰাখিব 25। মনত ৰাখিব, প্ৰতি বছৰে 25 জানুৱাৰী তাৰিখে নেশ্যনেল ভোটাৰ ডে চেলিব্ৰেট কৰা হয়। আৰু যোনটো এইবাৰ যোনটো 2023 বৰ্ষৰ 25 জানুৱাৰী তাৰিখে যোনটো চেলিব্ৰেট কৰা হৈছিলে নেশ্যনেল ভোটাৰ্ছ ডে, এইটো হৈছে আমাৰ 13তম, মনত ৰাখিব 13তম ভোটাৰ্ছ ডে চেলিব্ৰেট কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25, হাউ মেনি পিপুল হেভ বিন ছিলেক্টেড ফৰ পদ্ম বিভূষণ এৱাৰ্ড 2023? মনত ৰাখিব, পদ্ম বিভূষণ বঁটা 2023 বৰ্ষৰ বাবে কিমানজন লোকক বাছনি কৰা হৈছিল? কিমানজন লোকক বাছনি কৰা হৈছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, 09। মনত ৰাখিব, অৰ্থাৎ 9জন, মনত ৰাখিব 9জনক 2023 বৰ্ষৰ পদ্ম বিভূষণ বঁটা সন্মানেৰে বাছনি কৰা হৈছিল। আৰু ইয়াৰ বিষয়ে চাই ল'ব, স্পেচিয়েলি আমাৰ কি হয় ৰিপাব্লিক ডে দিনাখন পদ্ম বিভূষণৰ লগতে বহুতকেইটা এৱাৰ্ড প্ৰদান কৰা হৈছিলে। এইটো ডিটেইলছ চাই ল'ব কিমানজনক প্ৰদান কৰা হৈছিলে। মষ্ট স্পেচিয়েলি পদ্ম এৱাৰ্ডৰ পদ্ম বিভূষণ 6জনক এৱাৰ্ড প্ৰদান কৰিছিলে। 9জন পদ্ম বিভূষণ এৱাৰ্ড প্ৰদান কৰিছিলে। 91জন পদ্মশ্ৰী উইৰি টোটেলি যদি আমি চাব যাওঁ পদ্ম এৱাৰ্ড কি হৈছিলে 106, 106জন পদ্ম এৱাৰ্ড প্ৰদান কৰিছিল। স্পেচিয়েলি আপোনালোকে চাই ল'ব যে 6জন আছিলে আমাৰ পদ্ম বিভূষণ, 9জনক পদ্মভূষণ আৰু 91জনক পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰা হৈছিল। ইয়াৰ যোনটো ডিটেইলছ হয় আপোনালোকে এইটো গুগলত গৈ আপোনালোকে ভালকৈ চাৰ্চ কৰি লিষ্টটো চাই ল'ব, যে ইয়াত অকণ লিষ্টটো দিবলৈ অসুবিধা হয়। তো কোনে কোনে পাইছে, কোনটো ক্ষেত্ৰত পাইছে আপোনালোকে গোটেই লিষ্টটো চাই ল'ব। বাট মই হ'লেও পদ্মশ্ৰী যোনটো পদ্মশ্ৰী হয়, পদ্মশ্ৰী এৱাৰ্ড আমাৰ অসমৰ পৰা 3জনক দিয়া হৈছিলে। তাৰ নামটো মোৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। হেমপ্ৰভা চুতীয়া, আৰ্টৰ ক্ষেত্ৰত তেওঁক পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰিছিলে। হেমচন্দ্ৰ গোস্বামী আৰু ৰংখুংব জেনে। মনত ৰাখিব, এই 3জনে কি হয় পদ্মশ্ৰী এৱাৰ্ড অসমৰ হয় তেওঁলোকক প্ৰদান কৰা হৈছিল। চ' আই হোপ কুৱেশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে। যদি আপোনালোকৰ কুৱেশ্যনখিনিত কিবা ডাউট হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু যদি আপোনালোকে আমাৰ ছ'চিয়েল প্লেটফৰ্মত আপোনালোকে জইন হোৱা নাই, জইন হৈ ল'ব। বিশেষকৈ আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব। টেলিগ্ৰামত মই ইম্পৰ্টেণ্ট ভিডিঅ' লিংক আৰু PDF আৰু ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন মই ইয়াত শ্বেয়াৰ কৰি থাকোঁ। চ' থেংক ইউ, ধন্যবাদ।